ভাল লাগিলে বিহুদা ভাল লাগিলে ভাল লাগিলে দে আৰু লগত আমাৰ গৃহস্থনীয়ে সহযোগ কৰিলে বহুত ভাল লাগিলে ভাল লাগিলে বহুত ধুনীয়া ধুনীয়া নাম গাইছো বাইদেউ আমাৰ নামত বাইছে নামত এগৰাকী দেই আৰু দেই পাৰিব দক্ষিণা লাগে গোহাৰি জনাব বছৰেকৰ বিহুটি আহিছে গৃহস্থই গৌমকেদি নোৱাইছে ধুৱাইছে তাতে গৃহস্থ হতচকুটি অপৰাধ হ'ব পাৰে সেই অপৰাধখিনি ভঞ্জন কৰি গৃহস্থক আগুৱালৈকে গুৰু ভকতক সুধিবলৈ তেজ বল শক্তি দিব কিবা গোবিন্দে কৃপা কৰক ভগৱানৰ এটাই গীতি প্ৰাণীকে সৰ্ব বিপদৰ পৰা ৰক্ষা কৰক ধন ধান উন্নতি বিধান কৰক আৰু পঢ়া শুনা কৰি থকা ল'ৰাটো পঢ়া শুনা আগবঢ়াই নিয়ক বাটে ঘাটে আহোঁতে যাওঁতে জলে চলে জানে মানে কোনো প্ৰমাদৰ বিহু মাৰিবলৈ আহিছিলো হলে ইয়াত তেল দিয়া পিঠা দিছে খাইছো শেষতে চাহৰ যোগাৰ ধৰিছে দেই আৰু এইফালে চাহত কি আছে মই আপোনালোকক দেখুৱাই দিছো ইমান ধুনীয়াকে কৈছো কথা এয়া আমাৰ বিহু হুঁচৰি দল বোৱাৰীৰ দল কুমাৰ গাঁৱৰ আপোনালোকক যদি কাৰোবাৰ কাৰণে প্ৰদৰ্শন কৰিবলৈ মাতে তেতিয়াহ'লে আমাক মাতিব পাৰে কণ্টেক্ট নাম্বাৰ আমাৰ 9101304477 এইটো নাম্বাৰতে কণ্টেক্ট কৰিলেও হ'ব আৰু যদি কোনোবা বিহু মানে প্ৰচেছন হ'লেও খবৰ খাতি দিব আমাক আমাৰ কোলাবুৰী দল আছে তাঁতশাল দল আছে জেংবিহু দল আছে দিহানাম দল আছে যোনটো দলকে মাতে খালি আপোনালোকৰ ওচৰত এটা অনুৰোধ যাতে আপোনালোকে আমাক নিমন্ত্ৰণ ভাগ দিয়ে সেই একেটা নাম্বাৰতে আপোনালোকে যদি যোগাযোগ কৰে তেতিয়াহ'লে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰিব ধন্যবাদ